আমাৰ নখত থকা এই আৰ্ধজোনৰ চিহ্নটো কি? কেতিয়াবা আমাৰ এই দেহৰ অংগটো দেখিলে আচৰিত যেন লাগে। সৃষ্টিকৰ্তাই যে আমাক কেনেদৰে সৃষ্টি কৰিলে। হাতৰ ৰেখাই মানুহৰ ভৱিষ্যতৰ বিষয়ে কয়। মানুহৰ আঙুলি চাইও ভৱিষ্যতৰ বিষয়ে ক'ব পাৰি। আমাৰ নখৰ তলৰ ভাগত ভালদৰে চালে দেখা পোৱা যায় তাত এটা আৰ্ধজোনৰ দৰে চিহ্ন আছে। নমস্কাৰ, মই জয়ন্ত শইকীয়া, আপোনালোকে চাই আছে আছাম মটিভেটৰ। এই অংশ বগা ৰঙৰ হয়। আপুনি কেতিয়াবা ভাবিছেনে এই চিহ্নটো মানুহৰ নখত কিয় থাকে? আৰ্ধজোনৰ দৰে দেখা পোৱা এই চিহ্নটো নখৰ এটা গুৰুত্বপূৰ্ণ অংগ হয়। নখৰ তলৰ অংশত এই চিহ্নটো পোৱা হয়, যিটো নখৰ বাকীবোৰ অংগতকৈও বগা হয়। ই আৰ্ধজোনৰ দৰে, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বিষয়ে বহুত কথাই কয়। যদি আপোনাৰ 10টা আঙুলিৰ ভিতৰত 8টা আঙুলিয়ে এই আৰ্ধজোনৰ দৰে চিহ্নটো আছে, তেন্তে আপোনাক সুস্বাস্থ্যৰ অধিকাৰী বুলি কোৱা হয়। আৰু তেতিয়া আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰিব নালাগে। যদি আপোনাৰ আঙুলিবোৰৰ পৰা এই আৰ্ধজোনৰ দৰে চিহ্নটো নাইকিয়া হৈছে, অথবা কেৱল বুঢ়া আঙুলিতহে আছে, তেন্তে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি বহুত সজাগ হোৱা দৰকাৰ। কাৰণ আপোনাৰ স্বাস্থ্য সোনকালেই কিবা অৱনতি ঘটিব পাৰে, আৰু আপুনি আপোনাৰ ধ্যান ৰাখক। যিবোৰ মানুহৰ আঙুলিত এই আৰ্ধজোনৰ দৰে চিহ্নটো অধিক বগা হয়, সেইসকল লোকৰ মানসিক আৰু শাৰীৰিকভাৱে সুস্থ বুলি কোৱা হয়। জ্যোতিষশাস্ত্ৰৰ মতে যিসকল লোকৰ নখ পাতল আৰু চাফা হয়, সেইসকল লোকে আৰ্থিকভাৱে উন্নতি কৰে। তেওঁলোক অধিক ভাগ্যশালী হয়। যিসকল পুৰুষৰ নখ গোল হয়, সেইসকল পুৰুষে সফলতাৰ নতুন শীৰ্ষত উপনীত হয়। যিসকলৰ নখ চুটি হয়, তেওঁলোকৰ গলৰ সম্বন্ধীয় ৰোগ হোৱাৰ সম্ভাৱনা থাকে। চুটি আৰু হালধীয়া ৰঙৰ নখৰ ব্যক্তি এলেহুৱা বুলি ধৰা হয়। যিসকলৰ নখ গোলাকাৰ হয়, তেওঁলোকে যিকোনো নিৰ্ণয় সোনকালে মানি লয় আৰু সক্ৰিয় হৈ থাকে। পাতল আৰু দীঘল নখৰ গৰাকীয়ে সোনকালে নিৰ্ণয় ল'ব নোৱাৰে। সেইবাবে তেনে ব্যক্তিয়ে বহুত লোকচানৰ সন্মুখীন হ'ব লগা হয়। এনে ব্যক্তি নিচাসক্ত হয়, আৰু এনে ব্যক্তি ঘৰৰ পৰিয়ালৰ মানুহে তেওঁলোকৰ কামবোৰৰ পৰা বহুত অশান্তি পায়। যিসকলৰ নখ চুটি হয় আৰু অলপ ভাঁজ থকাৰ দৰে হয়, তেনে ব্যক্তিয়ে নিজৰ জীৱন সংগীক আঙুলি মূৰত ধৰি নচুৱাই বুলি কোৱা হয়। কিন্তু এওঁলোক চৰিত্ৰ ফালৰ পৰা ভালেই হয়, তথাপিও এওঁলোকৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব নোৱাৰি। কাণ নখৰ গৰাকী বহুত কাজিয়া কৰা স্বভাৱৰ হয় আৰু নিজৰ জিদ যিকোনো প্ৰকাৰে পূৰণ কৰে। তেওঁলোকে যি কৰিম বুলি ভাবে সেইটো কৰিহে এৰে, লাগিলে সেয়া ভুলেই হওক বা শুদ্ধ। বিচাৰ নকৰে। তেওঁলোক কোনো কথাতে চিন্তা নকৰে। বুঢ়া আঙুলিত থকা এই আৰ্ধজোনৰ দৰে বগা দাগটোৱে প্ৰেমৰ ফালৰ পৰা সফলতাৰ ইংগিত দিয়ে, কিন্তু বহুতবাৰ ই বদনামৰো সংকেত দিয়ে। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'সমূহ চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে আন এজনকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।